অহেৰা বিয়নী কি খাই মৰিলে বিয়ৈ অ মহেন্দ্ৰ কাই লাগিছ অহো নন্দন নেকি ক'ৰ পৰা ওলালি আহি কি ক'ব বুজিছে মৌজাদাৰ দেউতাৰ লগত লাগি থাকোঁতে দিনভৰ যায় নহয় চাহটো দৈ লাগি থাকিব লাগে হয়নে আজি কাম এটা থকাৰ কাৰণে এইফালে আহিলো আকৌ মোৰ গোটেই কামখিনি মোৰ মূৰৰ ওপৰত নহয় বুজিছে ভালেই কৰিলি দে আহ বহুত দিনৰ মূৰত ন ইয়াতে বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ নহয় কিমান দিন হ'ল মনত আছে সময় নাপাওঁ নহয় বৌ আছে নহয় আছে ব'ল ব'লক ব'লক হেৰা কোন আহিছে চোৱাহিচোন চকী এখন লৈ আহা নন্দন আহা বহাহি আহা ভালে আছা নন্দন তেৰা কিবা ৰাখিছে আৰু ভালে কুশলে বুজিছে পিছে বিহু যা যোগাৰ চলিছে নে নাই এইকেইদিন চাগে আৰু বিহু বুলিয়ে আৰু পুৰা ব্যস্ত ন হয় দিয়া গোলাপহঁতৰ ঘৰৰ পৰা পিঠাগুড়ি খুন্দি পাইছোহে মাত্ৰ পিছে তোমালোকৰ ফালে বিহু যোগাৰ হৈছেনে নাই চলিছে নচলি কেনেকৈ হ'ব তাতে আকৌ বাপতি শাওন বিহু নাপাতি কেনেকৈ থাকে হয় দিয়া বাৰু নন্দন তুমি কথা পাতা মই ভিতৰৰ পৰা আহোঁ বাৰু যাক লাল পানী এটুপি বহাই দিবা ছোৱালীজনী নাই নেকি দেখা নাই যে ঘৰত নাই মোৰ বন্ধু যে নিপেন এই নিপেনৰ জীয়েকৰ লগত তাঁতৰ শালত গামোচা কেইখনমান লগাইছে বিহুৰ বতৰ নহয় জানো ভাল কৰিছে বুজিছা বা তই কিন্তু ছোৱালী এজনী খাদি পাইছ দেই হয়নে নাচ গান সকলো কাম কাজতে পাৰ্গত উপৰিও আকৌ এতিয়া বসন্ত কাল আহিল বুলি ক'লে গাঁৱৰ সেই বৰদৈ চিলানে কি কয় নকবি আৰু নন্দন এয়া চাহ লোৱা দিয়ক বসন্ত কাল বুলি ক'লে আমাৰ তৰাৰ গা একেবাৰে 7খন 8খন বুজিছা নয়নতৰা দুপাহ মৰম লগা গোলাপ মনত অযুত আশা দূৰ নীলিমাত দিন হোৱাৰ দূৰ সীমনাৰ সেন্দুৰীয়া আভাত প্ৰেমৰ আলিঙ্গ দুচকুত আশাৰ জোৱাৰ যেন উটি ভাহি যাব প্ৰেমৰ সাগৰলৈ সকলো পাহৰি নিজকে উটুৱাই দিছিল সেই সপোন লগা প্ৰেমৰ সাগৰখনি কিন্তু সেই আনন্দ এদিন হঠাৎ এনেদৰে হেৰাই যাব যাৰ কল্পনা হয়তো কোনো কৰা নাছিল অকালতে মৰহি পৰা আলিংগনত দুপাহ গোলাপ নয়নতৰা মৌজাদাৰ দেউতা মই বাকীকেইটা পইচা এই 2 দিনতে ঘূৰাই দিম অসুবিধা হৈ থকাৰ বাবে পইচাকেইটা পৰিশোধ কৰিব পৰা নাই এইটো আকৌ কেনেকুৱা কথা পইচা নিচা যেতিয়া সময়মতে ঘূৰাই দিয়াটো তোমাৰ দায়িত্ব আমিতো পইচাকেইটা দিওঁতে কোনো খেলি মেলি কৰা নাই নহয় নন্দন তোমাৰ এই অসুবিধাৰ কথা মই গম পাইছোঁ তুমি অহা মাহৰ 15 তাৰিখৰ ভিতৰত পইচা কেইটা দিলে ভাল হয়
হয় মৌজাদাৰ দেউতা, আহিছোঁ। ঐ বোপা ৰচোন ৰ ঘৰত চাগে কিবা অকণমান অসুবিধা হৈছে ন? হয়, আমি দিন হাজিৰা কৰা মানুহ। যি 2 পইচা পাওঁ ঘৰৰ খৰাগী আনোতেই যায়। সেইকাৰণে মৌজাদাৰ দেউতাৰ পইচাকেইটা হ'ব মই বুজো বুজিছা। তুমি পইচাকেইটা দুদিনমান দেৰি কৰি দিলেও হ'ব। তুমি যে মাটি বেচিবলৈ কাগজ এখনৰ কাম কৰিছিলা, কাগজখনতো ইমান দিন হোৱাই নাই, হয়নে নহয় কোৱাচোন? হয় কাগজখনৰ কামতে লাগি আছোঁ, কিন্তু হোৱাগেই নাই। কিমান আৰু ৰখিম? তাৰ বাবে তুমি চিন্তা কৰিব নালাগে বুজিছা। কিবা এটা পাবলৈ হ'লে কিবা এটা দিয়াটো আজিৰ দিনত বিধিসন্মত। মানে আপুনি কি কৈছে ঠিক মই ধৰিব পৰা নাই। তুমি কথাবোৰ সোনকালে বুজিয়ে নোপোৱা দে। মানে কিবা এটা দি পকেটটো গৰম কৰিলে ভাল হয় আৰু। তুমি কিন্তু কথাটো আকৌ বেলেগ ধৰণে নল'বা দেই। মই তোমাক কামটো হওক বুলিয়ে কথাখিনি কৈছোঁ। মানে আপুনি পইচাৰ কথা কৈছে? কোৱাটো এতিয়াহে বুজিছ। মোৰ হাতত পইচা বুলিব এইটোৱে আছে, এইটো আপুনি ৰাখি থওক। মাত্ৰ মোৰ কামটো সোনকালে কৰি দিয়ক। তুমি চিন্তা নকৰিবা বুজিছা। তোমাৰ কাম হ'ল বুলি ধৰি লোৱা আৰু। বাৰু মই আহোঁ তেন্তে। যোৱা। হেৰি তুমি কথাটো আকৌ জাকে তাকে কৈ নাথাকিবা। বাৰু নকওঁ, আহিছোঁ। হৰিত তোমাৰ কিছু লীলা দেই। বা এনেকৈ যদি লখিমী মোৰ হাতলৈ আহে, মই দেখোন মৌজাদাৰ দেউতাৰ লগত একেলগে শাৰী পৰিব পাৰোঁ। বহি খাম বাপেকে। নন্দন, দাদা গৈছো। তৰা ৰাতিৰ আকাশত জিলিকি উঠে পোহৰৰ ৰেঙত, যেন সেই নামটোতে ভাহি আহে অজস্ৰ মৰমৰ ৰুমাল। এই নামটোতে বিচাৰি পাওঁ প্ৰেমৰ ঠিকনা। কবিতা পাছত শুনোৱাবি। এতিয়ালৈকে তোৰ মনৰ কথাটোকে ক'ব পৰা নাই। এতিয়া আকৌ তৰা ৰাতি জোনাক নিশা। নহয় যেতিয়াই মনৰ কথাটো ক'বলৈ তাইৰ ওচৰলৈ যাওঁ, বুকুখন কিবা চিৰিংকৈ মাৰে দেখোন। এইটোকেতো প্ৰেম বুলি কয়। চাহ, তই মোৰ কথাটো শুন। এই বহাগত তোৰ মনৰ কথাটো খুলি কৈ দে। কিন্তু তাই জানো মান্তি হ'ব? আৰু শুন, তাইতো মোতকে বহুত গুণে সৰু। প্ৰেমত সৰু ডাঙৰ কোনো প্ৰশ্ন নাই। আজিৰ দিনত মূল লক্ষ্য হৈছে টকা। টকা থাকিলে তোক ক'লো সকলো সম্ভৱ। তোৰতো টকাৰ কোনো অভাৱেই নাই। আৰু শুন, আমি বৰশীত মাছ উঠাবলৈ বৰশী ব্যৱহাৰ কৰোঁ। আৰু যদি বৰশীত টোপেই নিদিওঁ, মাছ উঠিব ক'ৰ পৰা? ঠিক প্ৰেমৰ ক্ষেত্ৰতো একেই। আৰু নাম লওঁতে মানুহ হাজিৰ। যা মাত গো যা। আৰে যা না, মাত গৈ তাই। এই মৰাটোৱেটো আজিও ফ্লপ মাৰিলে মোৰ প্লেনিং। বেকা আঙুলিৰে ঘিউ নোলাব বুজিছ, আঙুলি চিধা কৰিবই লাগিব। মূৰ্খটোৱেটো চিধা আঙুলিয়ে ঘিউ নোলায়, আঙুলি বেকা কৰিব লাগিব। দেখিছ কিমান সময় হ'ল, মোক মাতি মানুহ নিজেই নাই এতিয়া। হেই বা বসন্ত কালত অকল কুঁহিপাতেই সলনি নহয়, তই একে নতুন কুঁহিপাতৰ দৰে সলনি হৈ পৰিছ হে। বাৰু কিয় মাতিছিলি ক? আহিছা তাৰ? কোনে মাতিছে তোক ইয়ালৈ? মই নাই মাতা।
বিহু দিনাখন তই কিন্তু মিছা কথা নকবি। মই আকৌ কিয় মিছা কথা ক'ম? হ'ব দে, মই তেন্তে যাওঁ। এয়া চা, মই তোলৈ কি আনিছো। সঁচাই নে? অঁ নয়ন, সঁচাই। মই নিজে হাতে বোৱা গামোচা তোলৈ আনিছো। মোলৈ আনিছো? অঁ, তোলৈ আনিছো। তোৰ বাহিৰেনো মোৰ আছে কোন? হ'ব দে, মই এতিয়া যাওঁ। এই প্ৰভু, আজি বছৰেকৰ বিহুৰ দিনা মোৰ ফালে চকু মেলি চাব আৰু। এই নতুন বছৰটো মোৰ হাতলৈ অগণন লক্ষী আগমন হয় যেন আৰু। এই প্ৰভু, এই আপোনাৰ ওচৰৰ কৃষ্ণ। শেৱালি, অ' শেৱালি, অঁ, গৈছো ৰ। কিয় মাতিছিলি ক? অ' মা। এই ইমান ভয়নে তোৰ একেবাৰে? বা ভয় নাখাম, মুখত কি এয়া? এই বৰ দাগ পৰিছে যে সেইকাৰণে সানিছো। বা তয়ো মেকআপ কৰ? ঐ, মেকআপ নকৰোঁ বুলিহে গম পাইছ? যিদিনাখন মেকআপ কৰিম, হেমন্তৰ ঘৰৰ পৰা প্ৰফুল্লৰ ঘৰলৈ এক টহল দিম। মোক দেখি ল'ৰাবোৰ এনেই অঁ হয় দে, এই ল'ৰাবোৰে কাম বন এৰি পেলাই তোক চাবলৈ বাটত ৰৈ থাকিব। শুন, আজি আবেলিৰ পৰা বিহুৰ আখৰা হ'ব। সোনকালে যাবি কিন্তু, আৰু যাক যেনেকৈ পাওঁ সকলোকে কৈ দিবি। অঁ হ'ব দে, বাৰু এতিয়া মই যাওঁ, ক'বলৈ কিন্তু নাপাহৰিবি, ঠিক আছে? হ'ব দে। ক'ত যাওঁ? দেউতা মই এফালে ওলাই যাওঁ। তই কিমান আৰু ইফাল সিফালকৈ ঘূৰি ফুৰিবি? ইমান ক'লো কিবা এটাতো কৰ, কিন্তু কথাটো তই নুশুন। ভাল চাকৰি এটা পাবলৈ পঢ়া শুনাৰ প্ৰয়োজন, কিন্তু তই পঢ়া শুনাওতো আধাতে এৰিলি। চোৱা দেউতা, মই এফালে ওলাই যাব বিচাৰিছোঁ। তুমি ওলাই যাবৰ সময়ত কিয় সদায় এনেকৈ কথা কোৱা? আৰু মোৰ ভৱিষ্যতৰ বিষয়ে তুমি চিন্তা কৰিব নালাগে। কি কৰিব লাগে নালাগে সেই কথা মই ভালদৰে জানো। যা যা, একো নুসুধো, যা। মাৰ নাই বাবেই মা দেউতাৰ দুইটাৰে মৰম মই দিয়াৰ কথা ভাবিছিলো, কিন্তু যা যা, নালাগে, যা। এতিয়া চাওক খুৰা, আজিৰ দিনত টকাই মূল লক্ষ্য। টকা নহ'লে কিন্তু আজিৰ দিনত একো নাই। মই কিন্তু আপোনাক টকাৰ অহা পথ এটা দিব পাৰোঁ। পথ? কি পথ? আপুনি আকৌ কথাষাৰ অন্যভাৱে নল'ব। মই মাথো আপোনাক প্ৰস্তাৱ এটিহে আগবঢ়াব খুজিছোঁ। প্ৰস্তাৱ? কি প্ৰস্তাৱ হে? এই মৌজাদাৰ দেউতাৰ ল'ৰা বিকাশ কিন্তু এজন বিশ্বাসযোগ্য ল'ৰা। আপুনিতো জানে তাৰ ঘৰত টকা পইচা, ঘৰ দুৱাৰ সকলো অজস্ৰ, আৰু বিকাশৰ আনকি দুখনকৈ গাড়ীও আছে। কিন্তু খুৰা, তেওঁলোকৰ এটাই অভাৱ, এজনী বোৱাৰীৰ অভাৱ। মানে তুমি কি ক'ব বিচাৰিছা? মই ঠিক ভালদৰে বুজা নাই হে।
মানে খুৰা বিকাশে আপোনাৰ ছোৱালী তৰাক বোৱাৰী কৰি নিব খুজিছে। কি? কিন্তু আপোনাৰ হাতত এতিয়াও সময় আছে। আপুনি ভাবক, আপোনাৰ ছোৱালী যেতিয়া ৰাজৰাণীৰ দৰে সুখত থাকিব, আপোনাৰ এই ঘৰ যেতিয়া পকী হ'ব, আপুনিতো তেতিয়া বহি বহি খাব পাৰিব। খুৰা এবাৰ ভাবক। মই আপোনাৰ ভালৰ কাৰণেহে কথাকেইটা কৈছোঁ। মোৰ বিশ্বাস আপুনি প্ৰস্তাৱটি গ্ৰহণ কৰিব। এৰা, তুমি কোৱা কথাষাৰ সঁচা। সকলো মাক দেউতাকেই বিচাৰে নিজৰ সন্তান সুখত থকাটো। মোৰ ছোৱালী এজনীয়ে, তাই সুখত থাকিলে আমিও বৰ সুখ পাম। কিন্তু আপোনাৰ সুখ আন বেলেগেহে নষ্ট কৰিব বিচাৰি আছে। কি? কোনে? আপোনাৰ শত্ৰু প্ৰবীণৰ ল'ৰা নয়নে। প্ৰবীণৰ লগত মোৰ শত্ৰুতা আছিল, কিন্তু তাৰ ল'ৰাৰ লগততো মোৰ একো শত্ৰুতা নাই। মোৰ লগত কি শত্ৰুতা থাকিব পাৰে হে? এই খুৰা, আপুনি এটা কথা পাহৰি গৈছে। গছজোপা মাজত কাটি দিলেও শিপা মৰি নাযায়। আপোনাৰ ছোৱালী তৰাক সি মায়াৰ জালত বান্ধি ৰাখিছে। আৰু আপোনাৰ সপোনবোৰ যদি দিঠক কৰিব মন আছে, আপুনি নয়নৰ পৰা তাইক আঁতৰোৱাৰ দায়িত্বটো আপোনাৰ। মিছা কথা, এইবোৰ একেবাৰে মিছা কথা। মিছা কথা নহয় খুৰা। আপোনাৰ যদি মোৰ ওপৰত বিশ্বাস নাই, ব'লক, মই আপোনাক হাতে লোটে প্ৰমাণ দিম। মনে মনে থাকিবি নে কিবা কবি? কি ক'ম? তইহে জান কি ক। নহয় অ'। মই দেউতাৰ মৰম কি বুজিয়ে নাপালোঁ। সৰুৰে পৰা মায়ে অ'টোৰ পৰা 2-1 পইচা গোটাই মোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছিল। যেতিয়া মই ঘৰত সোমাওঁ, মোৰ মালে বৰ কমনত পৰে অ'। মাৰ কোলাত শুই এখন্তেক জীয়াবলৈ মোৰ বহুত মন যায়। মাক মোৰ ক'বলৈ মন যায়, অ' মা, মোৰ মূৰত এবাৰ হাত ফুৰাই দেচোন। মই টোপনি যাওঁ। মই আছো তোৰ লগত, তই ইমান আবেগিক হৈ নপৰিবিচোন। নহয় অ', মোৰ ভয় লাগে। তই কিজানিবা মোক এৰি থৈ গুচি যাওঁ। তই চিন্তা নকৰিবি, মই তোক এৰি ক'তো নাযাওঁ। তই তাক এৰি আহিব লাগিব। দেউতা, মই ভবা নাছিলো তই এনেধৰণৰ ভিক্ষাৰী এটাৰ লগত কিবা সম্পৰ্ক গঢ়িবি বুলি। দেউতা। শুনা নয়ন, মই তৰাৰ কাৰণে বেলেগ ভাল ল'ৰা এটা ঠিক কৰিছো। গতিকে তুমি তৰাৰ জীৱনৰ পৰা সোনকালে আঁতৰি যোৱাটো মই বিচাৰো। কিন্তু খুৰা। কোনো কিন্তু নাই। তুমি মোক খুৰা বুলি সম্বোধন নকৰিবা। তৰা, ঘৰলৈ ব'ল। এই বন্ধু, বুঢ়া মূৰটো এনেকুৱাকে ৱাছ কৰিলো, বুঢ়াই একেবাৰতে সন্মতি দি দিলে। এই বন্ধু, আহ, থেংক ইউ ভাই, থেংক ইউ so much দেই। বঢ়িয়া। এতিয়া মই মহেন্দ্ৰ বৰুৱাৰ একমাত্ৰ জোঁৱাই। বঢ়িয়া বঢ়িয়া বন্ধু, বঢ়িয়া। এই বন্ধু, মই এতিয়া মহেন্দ্ৰ বৰুৱাৰ একমাত্ৰ জোঁৱাই। সপোন মোৰ পূৰ হৈ গ'ল। আজিহে মনটো ভাল লাগিছে বন্ধু।
খা খা যিমান খাও সিমান খা বন্ধু নিচা লাগিছেনে তাকো প্ৰেমৰ নিচা খা 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 বন্ধু ফূৰ্তি কৰ খা খা পিলে পিলে ও মোৰ ৰাজা পিলে পিলে ও মোৰ ৰাজা বঢ়িয়া বঢ়িয়া পিলে পিলে কৰিবি বন্ধু ওকে ওকে বন্ধু ওকে লা 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 বন্ধু ঐ নয়ন ক'ত যাও নয়ন নামাতিলে দেখোন জানো পাই ক'ত যায় ক'লৈ যাও দুইজনী সাজি কাচি এই তৰাহঁতৰ ঘৰৰ পৰা আহেগৈ ঐ ইফালে ঘৰৰ পৰা আহোঁগৈ ঐ ৰচোন ৰ নয়নৰ কি হ'ল অ? আজি তাক মাতোতেও সি মাতটো নিদিলে এই বহুত কথা অ' কি হৈছে তই ভালকে খুলি কচোন কি মানুহ ইমান কেনেকৈ তললৈ নামিব পাৰে হ'ব দে মই এতিয়া যাওঁ তই যা ঠিক আছে যা যা কি হ'ল অ' এনেকৈ গংগা টোপটোৰ দৰে বহি আছো যে কিবা কবিনে মই ইয়াতে এনেকৈ বহি থাকিম নহয় অ' মই দুখতে সুখবোৰ বিচাৰি পাওঁ কেতিয়াবা মই ভাবোঁ সকলো যদি বিচৰা ধৰণে পোৱা হয় প্ৰত্যেকজন মানুহে চাগে সুখত থাকিল হয় না জীৱনত দুখ না জীৱনত অভাৱ থাকিল হয় তা নয়ন সকলো যদি বিচৰা মতে পোৱা গ'ল হয় পৃথিৱীৰ প্ৰত্যেকজন মানুহে স্বাৰ্থপৰ আৰু অহংকাৰী হ'ল হয় যি পাইছ তাক লৈ সুখী হ'বলৈ শিক যি পাই তাকে বহুত বুলি ভাবিব লাগে তোৰ এইটো কথাই মোৰ ভাল লাগে অ' মোৰ মনটো যেতিয়া বেয়া লাগি থাকে তোৰ কথাবোৰ শুনিলে কিবা সাহস পোৱা যেন লাগে অ' মইতো তোৰেই সাহস নিদি কাক দিম মই ভগৱানৰ ওচৰত সদায় এটাই প্ৰাৰ্থনা কৰোঁ হে ভগৱান তুমি মোক যি দিছা তাত মই বহুত সুখী
তুমি তেওঁক সুখত ৰাখা, যাক মই নিজতকৈ বহুত 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 বেছি ভাল পাওঁ। চাচোন নয়ন, তোৰ আৰু মোৰ নামৰ মাজত কিমান মিল আছে। তোৰ নাম নয়ন, মোৰ নাম তৰা। নয়নতৰা। নয়নতৰা। তৰা, 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 কি হৈছে তোৰ? এজনী নাকান্দিবি ৰচোন, ইমান দুৰ্বল হলে কেনেকৈ হ'ব? চাবি সকলো ঠিক হৈ যাব। ঠিক হ'বলৈনো কি আছে, সকলোচোন শেষেই হৈ গ'ল। ৰচোন ৰ। নয়নে দি পঠাইছে। কিন্তু মই এই বিষয়ে একো নকওঁ তৰা, তই নিজে ভাবি চাই ল। এতিয়া মই আহোঁ, বেছি দেৰি নকৰোঁ। তই ভালকৈ থাকিবি দেই। দেউতা, তোমাৰ লগত মোৰ এটা কথা আছে। এনেকৈ কথাৰ পাৰ্মিশ্যন লৈ আগবঢ়াহেঁতেনতো কথাই নাছিলে। আচ্ছা চোৱা দেউতা, মোৰ মানে এজনী ছোৱালী ভাল লাগিছে, আৰু মোৰ যিহেতু বিয়াৰ উপযুক্ত বয়স হৈছে, মই বিয়াখন পাতিব বিচাৰিছো। বিয়া কৰাও? কিন্তু তই খোৱাবি ক'ৰ পৰা? দেউতাৰৰ টকা কেইটা আছে কাৰণে আশা কৰি আছো। কেনেকৈ খুৱাব পিন্ধাব লাগে সেইটো মই চিন্তা কৰিম দেউতা, মই চিন্তা কৰিম। দেউতাক হিচাপে তোমাক কোৱাৰ এটা কৰ্তব্য আছে, চ' মই কৈছো, মোৰ দায়িত্বটো পালন কৰিছো। সকলো কথাতেই যুক্তিতৰ্ক ভাল নালাগে। মই যুক্তিতৰ্ক কৰা নাই দেউতা, তুমি কৰিছা যুক্তিতৰ্ক। সকলো কথাতে মাথো বাধা বাধা বাধা। মোৰতো সন্দেহ হয় দেউতা, আচলতে মই তোমাৰ সন্তান হয় নে নহয়? তই মোৰ সন্তান নহয়। তোক মই বাটত পৰি থকা ডাষ্টবিনৰ পৰা তুলি আনিছো। তৰা, এতিয়া নতুন জীৱনটো ভালকৈ চলাই নিবলৈ চেষ্টা কৰিবি। দুয়োটাৰে জীৱনটো যাতে সুখৰ হওক, নেদেখা জনৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছো। তাকেইতো, তহঁতে একো চিন্তা কৰিব নালাগে, মই চব কাম ঠিক কৰি থোৱা আছে। এতিয়া তহঁতে সোনকালতে যা। মই ভাবিছিলোঁ মোৰ আপোন বুলিবলৈ কোনো নাই, কিন্তু মোৰ ধাৰণা ভুল আছিল। মোৰ আপোনাতকৈ ওপৰত সম্পৰ্ক এটা আছে, যি হ'ল তোনটো তাৰ বন্ধুত্ব। হ'ব, তহঁতে এতিয়া সোনকালতে যা, বেছি দেৰি কৰি থাকিব নালাগে, নহ'লে আকৌ কোনোবা আহিব পাৰে। যা জল্দি যা। হ'ব, আমি যাওঁ দে। এতিয়া মোকহে ভগৱানে কেতিয়া চকু মেলি চাই, আৰু মনৰ কথা বুজিয়ে নাপায়। ঘৰত ব'ল, আমাক কোনোবাই দেখা পালে আৰু ডাঙৰ কথা হ'ব। ব'ল। ঐ, চাইকেলতো থাক। নুঠো যা। মন হীৰা দৈ
চাইকেল নহয় টিলিঙা। সেই পাগলটো মনে মনে গৈ থাক। বল বল। আপুনি যদি সিহঁতৰ কথাবোৰ বুজি পোৱা হয় আজি এই দিন দেখিবলগীয়া নহয়। মনে মনে থাকা। আজিৰ পৰা তৰা মৰিল বুলি ধৰি লোৱা। আজিৰ পৰা তুমি আৰু মই তাইৰ নামত চোৱা খাটিম। শুনা, আগতে আমাৰ ঘৰৰ সদস্যৰ সংখ্যা আছিল 3জন। আজিৰ পৰা ধৰি লোৱা কেৱল তুমি আৰু মই 2জন। এইবোৰ মৰা মানুহৰ কাপোৰ থাকি একো লাভ নাই। তিল তিলকৈ মৰিব লাগিব। চলাইটো ক'ত থলা? চলাইটো চলাই দিম। এইবোৰ মৰা মানুহৰ কাপোৰ থাকি একো লাভ নাই। কৰিব ওলাইছে আপুনি পাগল হৈছে নেকি? মই পাগল হৈছো। পাগল হৈছো। পাগল হৈছো। ধুনীয়াকৈ জালখন পাতিছিলোহে, তাকো জালখন ফুটা কৰি পেলালে। তই চা, সিদিনা ঘৰত গৈ মই কি ধুনীয়াকৈ বুজাই থৈ আহিছোঁ, তাকো এয়াহে হ'ল। দোস্তি, হা? মোৰ লগত কিন্তু সিহঁতে এনে কাম কৰি ভাল কাম নকৰে। পস্তাব লাগিব, বহুত বেয়াকৈ পস্তাব লাগিব। দাদা, ইয়াত কিবা কাম হ'ব নেকি? বৰ্তমান নাই, পিছত দৰকাৰ হ'লে কম দিয়া। ঠিক আছে দিয়ক। কি হ'ল ভাইটি, কিবা লাগিব নেকি? দাদা, ইয়াত কিবা কাম পাম নেকি? এতিয়া তেনেকুৱাতো একো কাম নাই। আগৰ কামটোৰ পৰা উলিয়াই দিলে, ক'ত কাম পাম এতিয়া? কি ভাবিছা? নাই দিয়ক দাদা। টায়াৰখিনি আহিবলগীয়া আছিলে, কি হ'ল? এতিয়ালৈকে অহা নাই যে? এনেকুৱা হ'লেতো নহ'ব ন। এতিয়া মই যিমানখিনি টায়াৰ অৰ্ডাৰ দিছিলোঁ, আজি এতিয়া মোৰ গাড়ী পৰি আছে, টায়াৰ লাগে। আপোনালোকে যদি দিব নোৱাৰে কেনেকৈ অৰ্ডাৰটো লৈছিলে? আপোনালোকে সেইবিলাক চাই চিতি ল'ব লাগে। আৰু দিয়ক, ঠিক আছে, হ'ব দিয়ক। দাদা, অঁ, কি আছিলে ভাইটি? দাদা, ইয়াত কাম পাম নেকি? কাম তেনেকুৱা আছিলে বাৰু, মোক ল'ৰা এটাৰ দৰকাৰ হৈ আছিলে। তুমি গেৰেজৰ কাম পাৰিবা জানো? অঁ, পাৰিম। তেনে এটা কাম কৰিবা, কাইলৈ পৰা আহি যাবা দিয়া। অঁ, হ'ব। বাৰু দিয়া। এই কামলৈ আহ। চাওঁতে চাওঁতে এবছৰেই হ'ল, নয়নহঁতৰ একো খা খবৰ নোহোৱা হ'ল। হয় দে অ', আমি নহ'লে এটা কাম কৰোঁ দে,
আমি দুটা গৈ এদিন খবৰ লৈ আহোঁগৈ। পাৰি বাৰু যাব। মোৰ সঁচা অন্তৰৰ বন্ধু একমাত্ৰ নয়নে আছে। সি জীৱনত বহুত কষ্ট পাৰ কৰি আহিলে। এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, সি য'তে আছে এতিয়া সুখত থাকক। এয়া চাহ লওক। কোৱা ৰ'বাচোন ৰাণু, এই আমাৰ তৰাহঁত ক'ত কেনেকৈ আছে কি কৰিছে তুমি কিবা গম পাইছা নেকি? পইচাৰ লোভত পৰি মই বৰ তললৈ নামি গৈছিলোঁ ৰাণু। তৰা এদিন ঠিকেই কৈছে, বিকাশ কেনেকুৱা ল'ৰা তুমি এদিন গম পাবা। এতিয়াহে বুজিছোঁ, বাতৰি কাকত টিভিত যেতিয়া তাৰ নাম ওলাইছে যে সেই সোণাপুৰ গাঁৱৰ মৌজাদাৰৰ পুতেকৰ লগ লাগি কিবা হেনো ড্ৰাগছৰ কাৰবাৰ কৰিছে, যি কাৰণে পুলিচে সিহঁতক ধৰিছে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, আমি দুয়ো কাম এটা কৰোঁ দিয়া। অহা সপ্তাহত আমি দুয়ো সিহঁতক বিচাৰি যাওঁ। সিহঁতক যদি লগ পাওঁ তেনেহ'লে মই মোৰ ভুলৰ প্ৰায়চিত্ত কৰিম ৰাণু। হ'ব দিয়ক, আপুনি চাহ খাই লওক। পইচাটো দিব লগা আছিল নহয়, এইটো লোৱা, অহা মাহত গোটেইটো মিলাই দিম, হ'ব নহয়?
চোৱা তোমালৈ মই কি আনিছো এইযোৰ কাপোৰে তোমাক বৰ ধুনীয়া লাগিব যোৱাচোন এবাৰ পিন্ধি আমাক দেখুৱাগৈ এতিয়া নয়ন থাকি যদি তৰাই নাথাকে তেন্তে এই নয়নসকলে কেনেকে থাকিব তুমি মাতাচোন এবাৰ চকু মেলি চোৱাচোন তুমি নামাতা কিয় এবাৰ মাতাচোন এবাৰ মাতা আমাৰ এই প্ৰেম সদায় থাকিব নয়নতৰা সদায় থাকিব Thank you.